এই মুহূৰ্তত দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। কৰ্কট ৰোগ সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত। কৰ্কট ৰোগ নিৰাময়ৰ বাবে সৰ্বোচ্চ ন্যায়ালয় দিলে বিশেষ নিৰ্দেশ। প্ৰতিগৰাকী ৰোগীৰ সবিশেষ তথ্য সংগ্ৰহ কৰি তৈয়াৰ কৰিব লাগিব ৰাষ্ট্ৰীয় ডাটাবেছ। বৰ্তমান সমগ্ৰ দেশৰ কেৱল 17খন ৰাজ্যতেই কৰ্কট ৰোগৰ ক্ষেত্ৰত এই নিয়ম বাধ্যতামূলক আছিল। এতিয়া বাকী থকা 19খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই ব্যৱস্থা শীঘ্ৰেই কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে। এই ব্যৱস্থাৰ নিয়ম অনুসৰি যেতিয়াই কোনো চৰকাৰী বা ব্যক্তিগত চিকিৎসালয়ত, লেবৰেটৰী বা ক্লিনিকত কোনো ব্যক্তিৰ দেহত কৰ্কট ৰোগ ধৰা পৰিলে লগে লগে চিকিৎসালয় কৰ্তৃপক্ষই স্বাস্থ্য বিভাগক অৱগত কৰাটো আইনীভাৱে বাধ্যতামূলক হ'ব। দেশত কৰ্কট ৰোগীৰ প্ৰকৃত সংখ্যা আৰু ইয়াৰ প্ৰৱণতাৰ এক সঠিক ডাটাবেছ তৈয়াৰৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। চৰকাৰে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ আৰু অধিক উন্নত স্বাস্থ্য নীতি তথা আন্তঃগাঁথনি প্ৰস্তুতৰ বাবে সহায়ক হ'ব এই তথ্য। লগতে কোনবোৰ অঞ্চলত কি ধৰণৰ কৰ্কট ৰোগ বেছিকৈ হৈছে সেয়া চিনাক্ত কৰি প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণত সহজ হ'ব বুলি গণ্য কৰে আদালতে। এই ডাঙৰ খবৰ, কৰ্কট ৰোগ সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত। কৰ্কট ৰোগ নিৰাময়ৰ বাবে সৰ্বোচ্চ ন্যায়ালয় দিলে বিশেষ নিৰ্দেশ। প্ৰতিগৰাকী ৰোগীৰ সবিশেষ তথ্য সংগ্ৰহ কৰি তৈয়াৰ কৰিব লাগিব ৰাষ্ট্ৰীয় ডাটাবেছ। বৰ্তমান সমগ্ৰ দেশত কেৱল 17খন ৰাজ্যতেই কৰ্কট ৰোগৰ ক্ষেত্ৰত এই নিয়ম বাধ্যতামূলক আছিল। এতিয়া বাকী থকা 19খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই ব্যৱস্থা শীঘ্ৰেই কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিছে আদালতে। এই ব্যৱস্থাৰ নিয়ম অনুসৰি যেতিয়াই কোনো চৰকাৰী বা ব্যক্তিগত চিকিৎসালয়ত, লেবৰেটৰী বা ক্লিনিকত কোনো ব্যক্তিৰ দেহত কৰ্কট ৰোগ ধৰা পৰিলে লগে লগে চিকিৎসালয় কৰ্তৃপক্ষই স্বাস্থ্য বিভাগক অৱগত কৰাটো আইনীভাৱে বাধ্যতামূলক হ'ব।